পুত্ৰৰ অত্যাচাৰ সহিব নোৱাৰি মাতৃৰ আত্মহত্যাৰ প্ৰচেষ্টা। মাতৃৰ বিৰুদ্ধে বন্ধন বেংকৰ ঋণৰ কিস্তি ৰিটাৰ্ণ খৰচ কৰাৰ অভিযোগ পুত্ৰৰ। নিৰ্যাতনৰ ঘটনা কান্দি কান্দি ব্যক্ত কৰিলে সংবাদ মাধ্যমৰ ওচৰত। ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা। এইবাৰ নিৰ্যাতনৰ বলি হ'ল দৰঙৰ এগৰাকী মাতৃ। নাম তেওঁৰ ৰত্নেশ্বৰী বৰুৱা। তেওঁৰ বিৰুদ্ধে আছে বন্ধন বেংকৰ ঋণৰ ধন খৰচ কৰাৰ অভিযোগ। অভিযোগকাৰী তেওঁৰ নিজৰে পুত্ৰ দ্ৰোণাচাৰ্য বৰুৱা। দীৰ্ঘদিন ধৰি এই অভিযোগত পুত্ৰ দ্ৰোণাচাৰ্য বৰুৱাই মাতৃক চলাই আহিছিল অকথ্য নিৰ্যাতন। এইবাৰ ৭০,০০০ টকা ল'লা লৈ মানে ধৰি বহাগতে লৈছি পইচাকেইটা লৈ পেলাই মোক জমা কৰি থবা দিলা। থবা দি উঠি সেই গহনা কৰাব লাগে, ৰান্ধি কৰাব লাগে, কাপোৰ কিনিব লাগে, সি বজাৰ মোটামুটি নি আছে হিচাপনি নকৰে, নি থাকে। অৱশেষত উপায়ন্তৰ হৈ মাতৃ ৰত্নেশ্বৰী বৰুৱাই ল'লে আত্মহত্যাৰ দৰে কঠোৰ সিদ্ধান্ত। চুবুৰীয়াৰ পৰা 10 টকা লৈ বাছযোগে আত্মহত্যা কৰিব আহিছিল শৰাইঘাটলৈ। কিন্তু মহিলাগৰাকীয়ে শৰাইঘাটৰ পৰা মহাবাহুত জাপ দিয়াৰ সময়তে কৰায়ত্ব কৰে শৰাইঘাটৰ নিৰাপত্তাৰক্ষী বাহিনীয়ে। সম্প্ৰতি আমিনগাঁও আৰক্ষীয়ে মহিলাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰি ঘটনা সন্দৰ্ভত সোধপোছ অব্যাহত ৰাখিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম অসম।